हेलो गाइस आमी राखसाय आহি থাকোতে এনেকৈ ৰাস্তাত আমি ভূত দেখিলো যি ভয় লাগিছিল আপোনালোকে ভিডিওটোৰ শেষত চাব তেতিয়া গম পাব हेलो गाइस আৰু এটা আছে আজি আমি লক্ষীহতৰ ঘৰত যাও তাৰ পৰা আমি নলবাৰী ৰাখসাম ইহতে মানে বাই মাক টাটা বাই বাই দিয়াতে ব্যস্ত আপোনালোকক একো নকয় ইমান বদমাছ মানুহ বুইয়া বুইছে আমাক ৰাখত কোনো লগ নধৰিলে এই কাৰণে বেয়া হৈছে चलो तो चलते हैं इसको देखो ये देखो ये देखो ये देखो तो हम चलते हैं आप लोग वीडियो देखिए एंड तक देखना उठा 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 आ लकी चलो होइतासी ना तो आमी जाइतासी तो गाइस आमी फार्स्ट लकीहতৰ ঘৰলৈ যাম তাৰ পাছত তাই মানে ঘৰত গৈ পেলাই আকৌ ড্ৰেছ কৰিব তাৰ পাছত আমি ৰাখসাব যাম একেটাই গাড়ীত উঠা মানে চিপছ খোৱা আৰম্ভ আৰু ফাষ্ট ফুডত কি বোলে চিপছত বেছি ক্যালোৰি থাকে কালি আমি হাউলিৰ ৰাখসাব যাওঁতে যোৱাতে মানে যাওঁতে 10 পেকেট খাইছো আৰু আহতে 20 পেকেট মান খাইছো আমি এতিয়া সামতা বালু সামতা শামতা বালু শামতা সামতা 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 উঠি যাওক গাড়ীত 10 টকা 10 টকা 10 টকা 10 টকা ইমান ফেসিলিটি কোনি দিব লাগিলি শুট খালি হেটা হতে 50 টাকা বেশি মেজিকটা হতে আমি 10 টাকা দি আমি 10 টাকা কই আমার গাড়ীত উঠাই নিম আমি এতিয়া সামতা বালু আমাক বেলেগ একো নালগে ৰাখত কিবা কোলি হল गाइस আমি লক্ষীহতৰ ঘৰ আহি পালো এটা দেখা মই এইছো দেখা আরে মই এইছো এ ফুটি সাটাই দেখা শুনিছি বা বা বাইছি না দুনু পাইছি আমাৰ দুনু পাইছি বাছিনি পাইছা না তুমি বাছিনি পাইছা না মোৰ গাতিটো হুদা কুকুৰৰে গন্ধ আমাৰো আছে এনে ভাত আমলা গম পাই ভালকে শুনি একদম দেখা মা নাই Sao guys kimahan dunia pun decorate kori lagi. Ada mana sih? Enu gaya dah. Ki business Chinese business kate. Enu gaya dana search tu. Ikhon lokhir scooty khon. Ama jauh mana cucu? Jauh mana tu? Ayo. Muli jangan na. Ada. কাজুই পুৰা আজি ভয় খাইছে মানে প্ৰথম দিনাখন লক্ষীহতৰ ঘৰত আহতে মানে কুকুই এনেকুৱা কৰা নাছিল আজি হি পুৰা ফুৰ্তি পাইছে তো এনেকুৱা কৰি আছে তাই পুৰা ভয় খাইছে ইফালে বা মাতি আছে এইটো বা মাতি আছে তোমাক বা মাতি আছে না মৰম কৰিলে মৰম কৰি দিছে দে দুনু বাই দুনুকে মৰম কৰি দিছে এনে নলি ভাল লাগে কেনেকুৱা লাগিছে
বঢ়িয়া ভাল লাগিছে সব মানে ভাল লাগিছে মানে লক্ষীৰ ডগটো তাৰ লক্ষীত কি ভাল লাগিছে কুকু কুকু ইমান ধুনীয়াকৈ মানে আমাৰ ওয়েলকাম কৰিছে আজি পঢ়ে আহিছে তাইৰ একেবাৰে ইয়ালৈকে জাপ মাৰিছে তো গাইস এইটো লক্ষীৰ মা লগবাই বহুত ভাল লাগিল আপুনি ভাল পালে নে চাওক গাইস তাই তেতিয়াৰ পৰা মানে ওলাই আছে ওলোৱাই হোৱা নাই তাই মানে আইব্ৰয়ে আঁকি আছে তেতিয়াৰ পৰা আৰু এতিয়া মানে আমাক মায়ে ভাত খাব জোৰ কৰি আছে কিন্তু আমি জলদি জলদি যাব লাগে মায়ে ঘৰত অকলে আছে তো মোৰ মাৰটোৱে বহুত মহাসাকে দেই মাক লৈ মাক মানে মাৰ লগত থৈ যাব পাৰিলো মোৰ বিৰাট এটা আফচোচ লাগছে কথাটো মানে আমি ভাবিবই নহ'ল মানে আমি মাক লৈ আহি পেলাই মানে ইয়াতে মাৰ লগত থৈ যাব পাৰিলো হয় মানে ৰাস চাব যাওঁতে কাৰণ মায়ে বহুত বেছি খোজ কাঢ়িব নোৱাৰে আৰু ইয়াতে বহুত ভিৰ হয় তো মানে আমি অহাৰ টাইমত মোৰ মনত পৰিছে তো ভাবিলোঁ আৰু মাৰ ওলোৱাতে বহুত দেৰি হ'ব তো নকলোৱে তেনেকৈ তো এতিয়া কি কৰোঁ চাই লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক গাইছ এতিয়া আমি লক্ষীহঁতৰ ঘৰৰ পৰা খোজকাঢ়ি কাঢ়ি ৰাসলৈকে গৈ আছোঁ গাড়ী আহিছে আৰু আমাক মানে আজি গাইড কৰিব এইজনীয়ে নলবাৰীৰ লোকেল এনেকৈ হ'ব এখিনি হ'লে আমি ভিডিঅ'ত যিমানখিনি পাৰোঁ সিমানখিনি কভাৰ কৰিম ইয়াতে মানুহ বহুত আছে এনেকৈ বেছি আছে 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 মই মোক এনে লৈ মই জানটো মোৰ হয়তো কিবা এটা দিয়া বাগিৰে ঢুকলো খা 20 টাকা আমি বৰ্তমান লক্ষী আমি বৰ্তমান ক'ত গৈ আছো নলবাৰীৰ হৰি মন্দিৰ হৰি মন্দিৰ এনেকৈ এণ্ট্ৰি এনেকৈ এক্সিট নাজানো দে ক'ত যাই আছো ৱেলকাম টু নলবাৰী দাইদে ৱেলকাম টু নলবাৰী দাইদে হেল্ল' গাইজ মানে বহুত ভিৰ ফাটি গৈছে চলা চলা ফাটি গৈছে দে আমাৰ পিছফালে দি হ'ব दारू लगता है चश्मा का दुकान है मानू होता है
কি এইফালে মেলা আমি চাহৰ দোকান বিচাৰি আছো চাহটোহে টেন্ডেঞ্চি আছিল চাহ খাই ল'বা নেকি চাহ এৰি নেদে বগা পিঠা খাব কালি হাউলিৰ আগত কৈ আছিল কি কৈ আছিল পকাহুৰ ঘুগনি খাব বগা পিঠা খাব আমাৰতো গাইস আমার ভোক লাগছিল আমি বগা পিঠা খাম গাইস আমি চাহ খাব আহিছো কার কি ভাল লাগছে ক এই কি হে ক'ত পিন্ধা হাত বানিলে পিন্ধি নাই নাকি বেগ কেইখনত মানে 1 পিছত 100 रुपीस কৈ ও লক্ষ্মী তুমি আত্মহত্যা গত কানছো নেকি আমাক নাকি আত্মসহায় গোট নাকি হ্যাঁ আত্মহত্যা গত কানছি লক্ষ্মী আমাক গাইস মানুহ চাওক না কিমান মানুহ হৈছে আমি মানে একো এতিয়ালৈকে চাবই পৰা নাই মানুহে ঠেলি আমাক লৈ গৈ আছে আমি গৈ আছো তেনেকুৱা হৈছে একো এতিয়ালৈকে চাব পৰা নাই ভাল এতিয়া আমি গাহৰি পুৰা খাব আহিছো ইয়াতে গাহৰি পুৰি আছে পলু পুৰি আছে তাৰ পিছত কেকৰা পুৰি আছে নিছলা মাছ পুৰি আছে সকলোবোৰে মানে পোৱা যায় ইয়াতে কিন্তু কাজুই নাখায় তাই মানে আজি বৃহস্পতিবাৰ আৰু বৃহস্পতিবাৰে তাই নিৰামিষ খায় গাহৰি হেপেনিং গাইস ইহঁতে বোলে গাহৰি নাখায় পৰ্ক খায় পিয়াজটোহে বুটবা নদী দেখোন হে গাইস এইবিলাক বেগৰ सुनु एतिया तार कारणे जैकेट चाइছে जैकेट कम उइन सीटर तो এইটো কালাৰত তাক একেবাৰে মস্ত লাগিছে তো হি এইটো কালাৰে ললে এইটো কালাৰৰে জেকেটটো ললে
চাওক গাইজ চাৰিওফালে মানুহে মানুহ এতিয়া আমি মানে অকণমান থিয় দিছোঁ মানে বহুত ভাগৰ লাগিছে খোজকাঢ়ি এতিয়ালৈকে একো চোৱাই হোৱা নাই তো মানে চাই লওঁ ক'ত কি মানে ভাল বস্তু গাইজ আমি খোজকাঢ়ি ভাগৰি পৰিছোঁ আমি কেনেকুৱা লাগছে কোৱা এনাৰ্জি নাই ঠেং দুখন বিগাইছে চব বিগাইছে একো কিনিব পৰা নাই আমি মই সেই দুযোৰ বেংগল কিনিছোঁ মানে খাৰু কিনিছোঁ মই আৰু জেকেট মানে জেকেট মই একোৱে কিনিব পৰা নাই এইখন দোকানত মানে সৰু ডাঙৰ বিভিন্ন প্ৰকাৰৰ মানে জাপি আছে বহুত ধুনীয়া জাপি আছিল কিন্তু দামবিলাক বহুত বেছি কৈছে সেইকাৰণে আমি ল'ব নোৱাৰিলোঁ আৰু এইবিলাক জাপি মানে ঘৰবিলাকত মানে ডেক'ৰেট কৰি ৰাখিলে বহুত ধুনীয়া লাগে আৰু ইয়াতে বেতৰ কিছুমান বস্তু আছে সৰু কিছুমান মানে ঘৰ ডেক'ৰেট কৰিবৰ কাৰণে মানে সুবিধা হয় আৰু ইয়াতে এখন বেতৰ চাইকেল আছে কিমান ধুনীয়া চাওকচোন এই মানে চাইকেলবিলাক ঘৰৰ মানে কোণ এটাত সজাই থ'ব পাৰি আৰু মানে এই বাস্কেটবিলাকত ধুনীয়া ফুলেদি ডেক'ৰেট কৰিব পাৰি কিন্তু চাইকেলখনৰ দাম 2500 টকা কৈছে আমি মানে 1000 মানত দিলে আনিলোঁ হয় কিন্তু মানে 2500 টকাৰ বোলে কম কৰিব নোৱাৰে সিহঁতে এইকাৰণে আমি নল'লোঁ এইখন আমি এতিয়া মানে বাৰ্গেনিং কৰি আছোঁ কিন্তু সিহঁতে কম নকৰে পইচা এইকাৰণে আমি ল'ব নোৱাৰিলোঁ কিন্তু ল'ব পাৰিলে ভাল লাগিলে হয় মানে বহুত ধুনীয়া লাগে তেনেকৈ ডেক'ৰেট কৰি ৰাখিলে আৰু এতিয়া আমি বাঁহী বিচাৰি ঘূৰি আছোঁ তো ফাইনেলি পালোঁ এখন বাঁহীৰ দোকান তো এতিয়া চুনু আৰু লক্ষী দুয়োৰে চাই বাহি কি দাম 200 মই তাতে বহিছোঁ দুয়োটাই পুৰা বজোৱাত ব্যস্ত লক্ষী মানে জানে বাঢ়ি বজাব যা নকৰোঁ তাই মানে বাঢ়ি বজাব জানে নহয় শিকি আছে जीवन मरणर खेल अपना लगे देखिए लाइव देखिए मात्र 70 टकार बिनिमयत আপোনালোকে উপভোগ কৰক গাইজ এই বুটকেইটা আমিয়ে দিয়ক মানে আমি এনেকৈ এখন ফটো ক্লিক কৰিবৰ কাৰণে এনেকৈ থিয় দি আছোঁ গোটেইকেইটাই আমি ৰাত চাই আহিলোঁ লক্ষীহঁতৰ ঘৰত এতিয়া ইহঁতৰ ঘৰত আমি ভাত খাই পেলাই ওলাই দিম আৰু এতিয়া মায়ে আমাক এনেকৈ টেষ্টি মাংস বনাই দিছে মাংস তাৰপিছত ফুলকবি ভাজি আৰু দাইল আৰু আচাৰ তো তামাম টেষ্টি হৈছিলে মাংসখন আৰু দালিখনো বহুত টেষ্টি হৈছিলে খাই ভালে লাগিল তাৰপিছত আমি এতিয়া ভাত খোৱা হৈ গ'ল এতিয়া বাজিছে 11:20 11:30 বাজিছে ক'ত কৰিটো 11:30 বাজিছে তো এতিয়া আমি ঘৰ যাওঁ এই গোটেইখিনি কাজু মোৰ আৰু মাৰ কাৰণে লৈছোঁ এইযোৰ খাৰু কাজুৰ তাই এইযোৰ লৈছে তাইৰ কাৰণে আৰু এই দুটা ৰিং চুনু দিছে কাজু আৰু মোক এটা চিলভাৰ এটা গোল্ডেন আৰু এই দুযোৰ খাৰু মোৰ কাৰণে মই লৈছোঁ এই দুযোৰ আৰু মাৰ কাৰণে এইযোৰ লৈছে মানে আনিছোঁ আমি এইযোৰ মাৰ কাৰণে আৰু এইযোৰ কাজুই মাক দিছে গোটেইকেইযোৰ খাৰুৱে বহুত ধুনীয়া আৰু ৰিং দুটা চাওকচোন কিমান চাইন কৰি আছে
তো গোটেইখিনি আমি ৰাসৰ পৰা কিনিছোঁ খাৰু কেইযোৰ আমি হাউলিৰ ৰাসতে কিনিছিলোঁ আৰু এইটো পলিথিনত থকা গোটেইবিলাক বস্তুতে 10 টকাকৈ কিন্তু এই ৰুকনিখনত 40 টকা লৈছে আৰু এই বুট ভাজা আনিছোঁ আৰু এইকেইটা মানে ঘৰত চাহ খাবৰ কাৰণে কাপ আনিছোঁ আৰু এইটো পলিথিনত আচাৰ আছে আচাৰ আনিছিলোঁ আৰু কৰচ এখন আনিছোঁ আৰু জিলাপি আনিছোঁ মানে এইটো জলফাইৰ আচাৰ আনিছোঁ আৰু এইফালে এইটো পলিথিনত জিলাপি আনিছোঁ তো আজিৰ ব্লগটো আমি ইয়াতে সামৰো মানে বহুত দেৰি হৈছে আমি যাওঁ আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু প্ৰথমবাৰে যদি আমাৰ ভিডিঅ' চাইছে তেতিয়াহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো বাই